আমার একটু আদিবাসী কিবারে হয় এতিয়া মানে আমি 250+ আজি জইনিং কৰিলোঁ আদিবাসী আদিবাসী পিপলছ আদিবাসী পিপলছ 250লৈকে আমি কিবা কৰিলোঁ জইনিং কৰিলোঁ কাৰণ আমি ইয়াৰ কাৰণে কৰিলোঁ আমি একচুৱেলি GSPত আমি প্ৰথমত ভোট দিয়া যোনটো আমাৰ BTC ইলেকশ্যন বা এছেম্বলি ইলেকশ্যনটো আছিল তেতিয়া আমি নাগালক ভোট দিছিলোঁ আৰু পিছত যেতিয়া আমাৰ MP ইলেকশ্যনটো আহিলে হীৰা চৰণীয়া ছাৰক দুবাৰে ভোট দিছে আমাৰ মানে 100ত 90% মানুহ দিছিলে এতিয়া আমি চালোঁ যে হীৰা চৰণীয়া আমাক মিছলীয়া মাত কিবা কৰিছিলে আগৰ পৰাই বহুত কিবা কিবি কথা কৈছিলে আমি GSPৰ মানে একচুৱেলি কথাটো হ'ল আমি BPFৰ মানুহ আছিল কিন্তু আমি BPFৰ সময়ত BPFক দিছিলোঁ ভোট যেতিয়া MP ইলেকশ্যনটো আহিছিল তেতিয়া আমি MPৰ কাৰণে আমি 100ত বহুত বেছি পাৰ্চেণ্ট আমি GSPক ভোট দিছিলোঁ টৰ্চ লাইটত তো টৰ্চ লাইটে আমাক একো মানে সুবিধাটো দিয়া নাই আৰু এইবাৰ মানে টৰ্চ লাইটক আমি 0 কৰিম এইটো খাটাং আৰু 2 নম্বৰ কথা হ'ল যে আমাৰ এটা BTC একৰ্ড হৈছিলে তাত আমাৰ BJPত আমি আহাৰ আৰু UPPলত আহাৰ এটাই কাৰণ আছে যে BJPটো হ'ল আমি ইহঁতৰ লগত একৰ্ড কৰিছোঁ আমাৰ ৰিহাবিলিটেশ্যনৰ দৰকাৰ আছে আমাৰ ইয়াত কেণ্ডিডেট নাই আমাৰ ইয়াত BJPৰ কেণ্ডিডেট নাই যদি আমাৰ BTR সমষ্টিত 2টা সিট আছে 2টা সিটত আমাৰ ওদালগুৰিত যোনটো সিট আছে তাত BJP কেণ্ডিডেট আছে ইয়াত UPPL আছে এতিয়া আমি চিন্তা কৰিলোঁ যে আমি BJPত থাকিলে আমি কি কাম কৰিম BJP NDAৰ লগতে আমাক কৈ আছে কাম কৰিব ভাল কথা কিন্তু আমি UPPL যদি হৈ কাম কৰোঁ আমাৰ BTR অঞ্চলৰ আমি BTR বাসী হয় কোকৰাঝাৰ সমষ্টিৰ হয় 9 নম্বৰ বনৰগাঁও এতিয়া আমি যদি UPPLক ছাপোৰ্ট নকৰোঁ আমি তলত যদি উঠিব নোৱাৰোঁ আগলত উঠি লাভ নাই তো আমি ইয়াৰ কাৰণে আমি প্ৰথমত হ'ল আমাৰ BTRৰ যোন চিফ আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰ তেখেতৰ নিৰ্দেশ মৰ্মে আমাৰ যোনটো ৰানিং অৱস্থাত ছাৰে আছে আমি BJPক ভাল পাওঁ নোপোৱা নহয় আৰু BJP আৰু UPPL এলায়েন্স হয় কিন্তু আমি BPF প্লাছ GSPক তো একদম 100% চিয়'ৰ GSP নিজিকিবই আৰু BPFো নিজিকে আমাৰ খাম্পা বৰগোহাঁই ডাঙৰীয়া ছাৰে চিৰাঙত এটা সৰু সমষ্টিয়ে জিকিব পৰা নাই এইটোৱে আমি চিন্তা কৰিলোঁ যেতিয়া আমি BPFত আছিলোঁ তেতিয়াৰ কথা আৰু এতিয়া ইমান ডাঙৰ সমষ্টি ক'ত জিকিব আৰু কি কয় আমাৰ সমস্যাটো হ'ল আদিবাসীৰ সমস্যাটো আদিবাসী আমাক একৰ্ড কৰিল BJP চৰকাৰে BTRত আছোঁ যে আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিম যে আমাৰ যোনটো ৰিহাবিলিটেশ্যনটো আছিল এইবিলাকৰ ওপৰত অলপ ধ্যান দিয়ে লেণ্ড এণ্ড ৰেভিনিউ STৰ কিবা আছিল STৰ যোনটো কিবা আছিল আমাৰ একৰ্ডত আছে এইবিলাক অলপ সোনকালে যদি এছেম্বলিত উত্থাপন কৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ ছাৰে যদি আমাক উত্থাপন কৰে তেনেহ'লে আমাৰ বস্তুটো অলপ আগবাঢ়িল হয় এতিয়া আমি আগত সংগঠনত আছিলোঁ এতিয়া আমি ইয়াত যে সংগঠন লৈ জইন কৰিছোঁ এইটো নহয় সংগঠনত আছিলোঁ এতিয়া আমাৰ ৰিহাবিলিটেশ্যনটো আমি ভালকৈ পোৱা নাই তো আমি ৰিহাবিলিটেশ্যনৰ কাৰণে বহুত আশাবাদী যে আমাক এই UPPL চৰকাৰ BJP চৰকাৰ কি কয় আপোনাৰ গণ পৰিষদ যে আছিল এই তিনিটা মিলি আমাৰ যদি সমস্যাটো যদি ইয়াত সমাধান কৰি দিয়ে আমাৰ বহুত এনেকুৱা ল'ৰা আছে এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই তাৰপিছত আমাৰ কি কয় ৰিহাবিলিটেশ্যনটো আমি পোৱা নাই আৰু যোনটো গাঁও বহুত ভিলেজ লোকেশ্যনত আমাৰ লেণ্ড এণ্ড ৰেভিনিউৰ প্ৰব্লেম আছে তো এইবিলাক যে সমস্যাটো সমাধান কৰিব ইয়াৰ কাৰণে আমি UPPLক যোগদান কৰিছোঁ আৰু UPPLত আমি পুৰা 100% জিকাম এইটো খাটাং ইয়াৰ কাৰণে আমি আহিছোঁ আমি সমষ্টিটো 9 নম্বৰ বনৰগাঁও সমষ্টি হয় ইয়াত 9 নম্বৰ বনৰগাঁও সমষ্টি হয় এনেহ'লে কি কয় এছেম্বলিটো আছিল আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম আগত কৰিছিলে এতিয়া লৰেন্স ডাঙৰীয়া ছাৰে আছে আৰু MPটো হ'ল আমাৰ এইবাৰ যে আমাৰ জিৰণ বসুমতাৰী ছাৰ আছে কি আছিল নামটো জয়ন্ত বসুমতাৰী ছাৰ এখেতৰ আমি একদম 100% ছাপোৰ্ট কৰিম গ্ৰাউণ্ড লেভেলত আমি কাম কৰিম আপোনালোকে চাব পাৰিব যে কেনেকুৱা কাম কৰি আছে কিন্তু আগত আমি যেনেকৈ টুটি ফুটি কাম কৰিছিলোঁ হীৰা চৰণীয়াৰ কাৰণে এইবাৰ হীৰা চৰণীয়া নিশ্চিত একদম 100% 0 এইটো একদম খাটাং আমাক আগত মিছলীয়া মাতিছিল যে মই হাৰচা মানুহ হয় কিবা হয় এনেকুৱা মানে বড়ো নাবড়ো এটা ফেকশ্যন লগাই সেই চান্সত দুবাৰ পাই গ'ল এতিয়া একদম 100% 0 সি নাপাবই একদম ইয়াত মানে আমাৰ ফালৰ পৰা একদম নিশ্চিত আৰু এটা কথা কম মই মানে ছাৰক প্ৰমোদ বড়ো আমাৰ চিফ ছাৰে আমাৰ যোনটো মই কৈছোঁ এতিয়া সমস্যাটো আমি যে এতিয়ালৈকে আমি না কাম কৰিব পাৰোঁ না আমাৰ ৰিহাবিলিটেশ্যনটো পাইছোঁ যদি আমি আমাৰ ছাৰেণ্ডাৰ কৰা ৰিহাবিলিটেশ্যনটো যদি অলপ আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ লগত হিমন্ত বিশ্ব ছাৰৰ লগত কৈ যদি আমাৰ অলপ সোনকালে কৰি দিলে হয় মানে আমি বহুত সুখী হ'লোঁ হয় আৰু এতিয়ালৈকে আমি ৰিহাবিলিটেশ্যনটো ক্লিয়াৰিফিকেশ্যন পোৱা নাই ইয়াৰ কাৰণে আমি বহুতো দুখিত আগত আমি যেতিয়া জংঘলত আছিলোঁ তেতিয়া আমি কেনেকুৱা বা খাইছিলোঁ এতিয়া ঘৰত আহি যদি আমি কাম কৰোঁ কাৰোবাৰ ঘৰত বা ৰিক্সা চলাওঁ কিবা চলাওঁ আমাক লাজ দিয়ে মানুহে আগত বাঘ আছিলি জংঘলত আছিলি এতিয়া আহি এনেকুৱা ঠেলা চলি আছে ৰিক্সা চলি আছে হাজিৰা কৰি আছে লাজ লাগে যদি আমাৰ ৰিহেবিলিটেশ্যন যোনটো পইচাটো পাবলগীয়া আছিল এই পইচাটো পালে আমি দোকান বাৰু বেটেৰী গাড়ী নিজে কিনি নিজৰ কিবাতে চলিব পাৰিম ইয়াৰ কাৰণে আমি বহুত আশাবাদী যে আমাক এইটো কৰি দিয়ক লেণ্ড এণ্ড ৰেভিনিউৰ কিবা কথাবিলাক এইবিলাক আমি যদি আৰু আদিবাসী মানুহ অলপ আমি কম জনা মানুহ ইয়াৰ কাৰণে অলপ আমাক ছাবচিডি দিব লাগে যে যদি কাগজ পত্ৰ নাই তথাপিও সৰু সুৰা ঘৰ আছিল কাগজ পত্ৰ নাই যদি তথাপিও আমাক অলপ ছাবচিডি দিব লাগিব যে আমাৰ কাগজটো
লেন एंड रेवेन्यूটো क्लियार करब लागे गोजोनथाव खौरां नोंथाङा कटन आरो इरि जि गाननो मोजां मोनोना नोंथांमोननि थाखाय लानानै फैदों चिरां जिल्लानि साफागुरियाव थानाय आगर दाग्रा आफादा 1 एप्रिलनिफ्राय 30 एप्रिलसिम बैसागुनि 20% 50% डिसकाउन्टनि अफार आगर स्टोराव हौवाफोरनि थाखाय कटन आरो इरि जिफोरखौ मोननो हायो जेरै जेन्स शार्ट शर्ट कुर्ता लं कुर्ता वेस्टकट गामसा स्टल मफलार आर'नाइ आरो हिन्जावफोरनि थाखायबो कटन आरो इरि जिफोरखौबो मोननो हायो जेरै लेडिस कुर्ता लेडिस टप लेडिस पेन्ट दखना साद्रि इरि स्टल आरो इरि सलफोरनि गानग्रा जोमग्राफोरनि जिखौ मोननो हायो कटन आरो इरि जिफोरखौ गानग्रा एबा बायग्राफोरनि थाखाय आगर स्टोरा मोजां सुबिदाबो खालामदों जेरै अनलाइननि गेजेरजों WhatsApp नाम्बार फेसबुक आरो इनस्टाग्रामनि गेजेरजों बायनो हागोन आरो सोरबाफोर हलसेल बायग्रा दंबा हलसेलबो बायनो हानायनि सुबिदा दं बेजों लोगोसेनो मोनसे गोजोनथाव खौरांबाव आगर दाग्रा आफादाव सोरबाफोर जि दानो गोसो गुदुं आइजो सुबुं दंब्ला जि दाफिननो हागोन गोबां बाथ्रा मिथिबावनो थाखाय 8822063339 9678923836 आरो 9613 224401 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन